ডিষ্ট্ৰিক্টৰ উদ্যোগত বা আমাৰ হেল্থ এণ্ড স্পৰ্টছ ডিপাৰ্টমেণ্টৰ সহযোগত আজি এটা কাৰ্যসূচী হাতত লোৱাইছিলে। ইয়াত আমাৰ শিশু কন্যাসকলৰ শিশু কন্যাসকলৰ মানসিক শাৰীৰিক বিকাশ সকলো ক্ষেত্ৰত গুৰুত্ব দিয়া, শৈক্ষিক ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ যাতে সকলো পক্ষই সমাজৰ প্ৰতিজন ব্যক্তি যাতে দায়িত্ব লয় বা গুৰুত্ব দিয়ে, সেই সন্দৰ্ভত বিভিন্ন ধৰণৰ আলোচনা চলি আছে। আচলতে আমাৰ আগৰ পৰা এটা এনেকুৱা ধাৰণা আছিল যে ছোৱালীসকল, কন্যা শিশু বা মহিলাসকল বা ছোৱালীসকল মানে বিভিন্ন ধৰণৰ বৈষম্যৰ বলি হৈ থাকে, লিংগ বৈষম্য বুলি আমি যাক বলোঁ। সেইকাৰণে আমাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে আমাৰ চৰকাৰৰ নীতি অনুসৰি বা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যি সপোন, এখন শক্তিশালী ভাৰত গঢ়াৰ সপোন, সেই উদ্দেশ্যে আমাৰ যিবোৰ আঁচনি আছে কন্যা শিশুসকলৰ কাৰণে, শিশুসকলৰ কাৰণে, কন্যাসকলৰ কাৰণে, বেটী বাচাও বেটী পঢ়াও বা কন্যা শিশুসকলক শাৰীৰিকভাৱে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ, ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ, সকলো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আৰু যাতে বৈষম্য নহয়, জেণ্ডাৰ ইকুৱেলিটি যাতে থাকে আমাৰ সমাজত। কাৰণ কন্যাসকলক, মহিলাসকলক বাদ দি সমাজ এখন শক্তিশালী হ'ব নোৱাৰে। সেইকাৰণে আগৰ পুৰণি দিনৰ যি এটা মানে ধাৰণা আছিল, সেই ধাৰণা আমি পৰিত্যাগ কৰিবলৈ কন্যা শিশুসকলক আগুৱাই লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু এই প্ৰয়াসৰ বাবে আজি নেশ্যনেল গাৰ্ল চাইল্ড উইক 2024 এই প্ৰগ্ৰামৰ লগত সংগতি ৰাখি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি ইয়াত এটি স্পৰ্টছৰ বিশেষকৈ যি প্ৰগ্ৰামটো ইয়াত এৰেঞ্জ কৰিছে, ইয়াত তেখেতসকলে মোক নিমন্ত্ৰণ জনাইছিল। মই ইয়াত আজি উপস্থিত হৈ আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু অৰ্গেনাইজেশ্যন কমিটিৰ ফালৰ পৰা যি সুন্দৰ এটি মানে ট্ৰেডিশ্যনেল যি আমাৰ গেমৰ বিষয়ে, ইণ্ডিজিনিয়াছ যি গেমৰ বিষয়ে বা ইণ্ডিজিনিয়াছ গেমৰ যি ইয়াতে মানে কম্পিটিশ্যন হ'ল বা ইয়াত প্ৰদৰ্শনী তেখেতসকলে ৰাখিছে, তো ইয়াত বিৰাট ভালকৈ তেখেতসকলে অৰ্গেনাইজ কৰিছে। তো আমি বিশেষকৈ প্ৰধানমন্ত্ৰী মহোদয়ে বেটী বচাও বেটী পঢ়াও যি এটা আঁচনি, ফ্লেগশ্বিপ আঁচনি তেখেতে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে যি আৰম্ভ কৰিছে, এইটোৰ পিছত আজি যি পৰ্যায়লৈকে আমাৰ মানে বিশেষকৈ মহিলাসকলক যি ধৰণৰ অগ্ৰাধিকাৰ দি দেশটো আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰীয়ে কাম কৰি আছে। তো এই ক্ষেত্ৰত আমি সকলোৱে তেখেতক সন্মান জনাই এই ক্ষেত্ৰত আমি আগভাগ ল'ব লাগিব। এই উদ্দেশ্যটো আগত ৰাখি আমাৰ ইয়াৰ অৰ্গেনাইজিং কমিটিৰ ফালৰ পৰাও যি ধৰণে তেখেতসকলে ইয়াত ভাল এটা মানে আমাৰ উঠি অহা আমাৰ কণমান ছাত্ৰীসকলক বিশেষকৈ লৈ যি ইণ্ডিজিনিয়াছ গেমৰ যি ইয়াত প্ৰদৰ্শনী কৰিছে বা খেলটো ইয়াত মানে পাতিছে, তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ ইয়াত তেখেতসকলে এক্সিবিশ্যনৰ ক্ষেত্ৰত ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আমাৰ বাইদেউসকলে, আমাৰ ছুপাৰভাইজাৰ হওক বা আমাৰ মানে অংগনবাদী ৱাৰ্কাৰসকলে বা হেল্থৰ যিবিলাক আমাৰ লগত জড়িত তেখেতসকলে যি ধৰণে ইয়াত প্ৰদৰ্শনী ৰাখিছে, তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ। মই আশা কৰোঁ এটা ভাল পৰিৱেশৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এই BTR, 23টা জাতি জনগোষ্ঠী 35 লক্ষ থকা এই BTR ভৱিষ্যতত ভালকৈ আগবাঢ়ি যাব। আৰু আমি সকলোৱে একেলগে থাকি আমি সকলোৱে আজিৰ দিনত চৰকাৰ, দেশৰ প্ৰধানমন্ত্ৰী হওক বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেখেতেও অসমক বহুত আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে। আৰু আমাৰ বৰ্তমান BTRৰ প্ৰধান তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া BTRক বহুত ধৰণে তেখেতে বিভিন্ন ধৰণৰ মানে আঁচনিবিলাক, বিভিন্ন ধৰণৰ ফ্লেগশ্বিপ মানে স্কিমবিলাক ইয়াত লঞ্চ কৰি আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে পৰা আৰম্ভ কৰি, শিক্ষাৰ পৰা আৰম্ভ কৰি আমাৰ BPL শ্ৰেণীত থকা আমাৰ যি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা আমাৰ দুখীয়া শ্ৰেণীক লৈ যিবিলাক আঁচনি তৈয়াৰ কৰা হৈছে, সকলো আঁচনিটো যাতে ৰাইজে ভালকৈ উপভোগ কৰিব পাৰে, তাৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু সদয়ত মই সকলোকে ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ অৰ্গেনাইজিং কমিটিৰ ফালৰ পৰা যি ধৰণে প্ৰগ্ৰামটো আয়োজন কৰিছে, মই তেখেতসকলক ধন্যবাদ দিছোঁ। থেংক ইউ।